সেই থাকিব নোৱাৰে গোপিনীসকলে সমস্ত ঘৰবোৰে যিমানবিলাক দায়িত্ব আছিলে সমস্তখিনি ত্যাগ কৰি গোপিনীসকল বৃন্দাবনলৈ এতিয়া ডাঙৰ কথাটো হ'ল যিসকল গাভৰু গোপিনী তেওঁলোকে দৌৰি মাৰি যাব পাৰে মোৰ মা নিচিনা মানুহগৰাকীটো মোৰ মানুহগৰাকীৰ লগত খোজকাঢ়ি যাব নোৱাৰে আমাৰ এতিয়া মা যদি নামঘৰলৈ আহে তলত বহিব নোৱাৰে ওপৰত বহাব লাগিব বিভিন্ন ধৰণৰ লেঠা এই বৃদ্ধা গোপিনীসকলৰ আহিছোঁ মন গৈছে কৃষ্ণৰ ওচৰত আহিবলৈ ভলিউম গোস্বামীয়ে ইমান ধুনীয়াকৈ সেইটো কথা কেনেধৰণে বৰ্ণনা কৰিছে চাওঁ ইমান ধুনীয়াকৈ বৃদ্ধা গোপিনীসকল ওলাই আহিছে ওলাই আহি আধৰিলেতো আমি চাৰিনৰ ৰাস মন্দিৰৰ ওচৰত ৰখিছোঁ ইগৰাকীও কৈছে তুমিও আহিলা নেকি ইগৰাকীয়ে কৈছে ময়ো আহিলোঁ বোলে আমাৰ জীয়াৰীও নাই ছোৱালীও নাই সকলো বৃন্দাবনলৈ গ'ল দুটা গোসাঁই কি কৰিছে এতিয়া বৃদ্ধা গোপিনীসকলে আলোচনা কৰিছে Oh
গোপীসকলৰ লগত লীলা কৰিলে কোনোবাই কয় 1600 গোপিনী কোনোবাই কয় 16,000 গোপিনী নহয় জানো কিন্তু 1600 গোপিনী হওক বা 16,000